স্বাগতম মই আপোনাৰ ফেভৰেট ইউটিউবাৰ কি কৰিছা বাবু ভাত খালা আজি আমি কথা পাতিম লাইফ হ্যাক্সৰ ওপৰত যিসকলে নাজানে লাইফ হ্যাক্স কি হয় মই আছো তো চিন্তা কিয় কৰিছা আপোনাৰ মেকআপ ব্ৰাছ কিনিব পইচা নাথাকিলে নিজৰ চুলি কাটক আৰু ব্ৰাছ বনাই লওক এনেকুৱা ধৰণৰ ফকতীয়া কামকে লাইফ হ্যাক্স বুলি কয় এতিয়া আহক অলপ নাচি লৈ ভিডিঅ'টো আৰম্ভ কৰো কৰবাত যদি জাবৰ পৰি আছে সেই জাবৰখিনি হাতেৰে নুঠাই উল্টা ফুল্টা বস্তু বনালে হল আৰু সেই জাবৰখিনি সেই বস্তুটোৰে উঠালে হল জীৱনটো সহজ হৈ যাব চকলেট ডাইৰেক্ট পেকেটৰ পৰা খাই একো মজা নাই আমি ফাৰ্ষ্ট চকলেটটো হাতুৰি দি কুবাম আৰু কলগেটৰ পেকেটত ভৰাই খাম লাইফ হ্যাক্স ডাইৰেক্ট মোবাইলৰ ফ্লেছ জ্বলালে জীৱনৰ সুখ ক'তনো পায় আমিতো প্ৰথমে কেৰামৰ গুটিৰ নিচিনা বস্তু এটা বনাম আৰু সেইটো মোবাইলৰ ওপৰত আঠা লগাই দিম কিমান পোহৰ হৈছে ৰে যাওক চকুটুকু ভেটা ওলাই এইবোৰতো সৰু কথা সিহঁতৰ মহান কামবোৰ বাকী আছে পেটলা হৈ গ'লে পেইণ্টত ৰবৰ মাৰি লওক হৰি মোচা মেটখন যদি উঠি আহে আঠা মাৰি লওক পেনবোৰ কাটি ফকতীয়া ড্ৰেছ বনাই ল'লে হৈ গ'ল লাইফ হ্যাক্স আপুনি যদি লাগাতকে বেছি এলেহুৱা কিন্তু আপোনাৰ ঘৰত আলহী বহু কেইজন আহিছে তেতিয়া কি কৰিব মগ এটাত চাহ ল'ব মগৰ দুটা ফাল বান্ধি দিয়ক হৈ গ'ল লাইফ হ্যাক্স কলম পেন্সিল এনেকুৱা ধৰণৰ বস্তুবোৰ লৈ যোৱাত যদি প্ৰব্লেম হয় তেতিয়া আমি প্ৰথমে ৰবৰ বিচাৰিম আৰু বস্তুবোৰ সোমাই লৈ যাম পকেটতো ভৰাই লৈ যাব পাৰি পাহৰিছিলো পেনবোৰ দেখোন কাটি পেলালে আজিলৈ এইখিনিয়ে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আপোনাৰ কিবা ক'বলৈ থাকিলে কমেণ্ট কৰক তালি দিয়ক ফালি দিয়ক গালি দিয়ক কিন্তু কমেণ্ট এটা কৰক আৰু সেই ৰঙা ছাবস্ক্ৰাইব বাটনটো নিজৰ ক্ৰাছলেছ লাভাৰ বুলি ভাবি টাচ এটা কৰি দিয়ক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বুকু ভগা নিশা অভিমানী মনাজি দেখো পছে অভিমানী মনাজি দেখো